মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত নকপুৰৰ কালচাৰেল চেণ্টাৰত। ইয়াত আমি একত্ৰিত হৈছোঁ এটা নাট কৰ্মশালা ল'বৰ বাবে। এই নাট কৰ্মশালাটো আমাক উপহাৰ দিছে নষ্টাজৰ এই উপহাৰৰ বাবে আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন দৰ্শকসকল, আমি নাট কৰ্মশালা লৈ থকা এই গৃহটো এবাৰ আপোনাক দেখাওঁ। আপোনালোকৰ এই গৃহটো দেখিলে নিশ্চয় আহিবলৈ মন যাব। আপোনালোকে বাৰু মন কৰিছেনে আমাৰ এই সুন্দৰ গৃহটো? দেখিছেনে বাৰু বন্ধুসকল আমাৰ এই সুন্দৰ গৃহটো? আপোনালোকৰ চাগে এতিয়া নিশ্চয় ইয়ালৈ আহিবলৈ মন গৈছে, নহয়নে বাৰু? ইমান এটা সুন্দৰ গৃহ। আপোনালোকক মই দেখাম আমাৰ লগৰ দুজনে এনেদৰে ইয়াত প্ৰশিক্ষণ লৈ অভিনয় কৰি আছে। আহকচোন আমি চাওঁ সেই দৃশ্য। দেখিছেনে বন্ধুসকল এওঁলোকে কেনেদৰে ইয়াত ৰিহাৰ্চেল কৰি আছে? এতিয়া মই দেখা পাওঁ ইয়াত কেনেদৰে নৃত্য চলি আছে। আহক আমি উপভোগ কৰোঁ এই সুন্দৰ নৃত্যটি। ইয়াত আমাৰ নৃত্য কৰি আছে কুমুদা আৰু চুমিবায়ে। দেখিছেনে বাৰু আপোনালোকে এওঁলোকৰ নৃত্য? তোমালোকৰ মনৰ ভাৱ প্ৰকাশ কৰি দিয়াচোন। বহুত ভাল লাগিছে ইয়ালৈ আহি। নিজৰ মনৰ ভাৱ মানে কিদৰে প্ৰকাশ কৰিম আমি মানে কৈ শেষ নহয়। আপোনালোকে দেখিছেনে দুজনে কেনেদৰে নৃত্য কৰি আছে? আহকচোন আমি উপভোগ কৰোঁ তেওঁলোকৰ নৃত্য। দেখিছেনে বাৰু ইমান ধুনীয়াকৈ নৃত্য কৰি আছে? কি খবৰ সকলোৰে? ভালনে? আমাৰ বহুত ভাল ন? ভাল লাগিছে। এয়া দেখি চাগে আপোনালোকৰ নিশ্চয় ইয়ালৈ আহিবলৈ মন গৈছে, নহয়নে বাৰু? এইফালে আপোনাক দেখা আমাৰ লগৰ দুজনে কিদৰে ইয়াত আৰাম কৰি আছে। বাহিৰত সকলোৱে নাচি বাগি ফূৰ্তি কৰি আছে, তেওঁলোকে আকৌ ঘৰৰ কথা মনত পেলাই ইয়াত মন মাৰি বহি আছে। আহকচোন আমি চাওঁ তেওঁলোক দুজনক। নমস্কাৰ। এয়া মোৰ বান্ধৱী মালবিকা ডেকা আৰু এয়া মোৰ দাদা উত্তম কুমাৰ বৰা। দেখিলেনে বাৰু দুইজনে ঘৰৰ কথা ভাবি কিদৰে মন মাৰি আছে? ইয়াৰ পৰিৱৰ্তে আপোনালোকক দেখাওক আমাৰ ছাৰসকলে কিদৰে কথা পাতি আছে। আমাৰ ছাৰসকল যে বহুতেই ভাল, আমাৰ লগত ফ্ৰেণ্ডৰ দৰে থাকে। ইয়াত থাকিলে আপোনালোকে বহুত সুখী হ'ব। এতিয়া মই আপোনাক দেখাম আমাৰ ছাৰসকলে ইয়াত কিদৰে কথা পাতি আছে আমাক দিয়াৰ বিষয়ে। দেখিছেনে বন্ধুসকল? পৰিচয় দিয়ক। নমস্কাৰ, মই পলাশ গগৈ। ইয়াত তিনিজন পলাশ আছে, মই গগৈ, এজন মেছ আৰু এজন কি মহন্ত আৰু এজন মহন্ত আছে। আমাৰ মাইনাই সাক্ষাৎকাৰ লৈ আছে, তাই খুব ধুনীয়া সাক্ষাৎকাৰ লয়, কিন্তু তাইৰ সাক্ষাৎকাৰ যেনেকৈ লয় তেনেকৈ আমি ক'ব নাজানো, তাৰ বাবে আমি দুখিত। জানমণিৰ ল'লে নি বাৰু সাক্ষাৎকাৰ? আহক বন্ধুসকল, এতিয়া আমি আপোনাক চিনাকি কৰাই দিওঁ আমাৰ সকলোৱে মৰমৰ দীপাংকৰ দা, অৰ্থাৎ আমাৰ জানমণি দাদা। জানমণি দাদা আপোনাৰ মনৰ অনুভৱ কৰি দিয়ক। কিনো ক'ম, ভাল লাগিছে তোমালোকে আহিছা, বহুত দূৰৰ পৰা আহিছা। যি পাইছোঁ আমি চেষ্টা কৰিছোঁ তোমালোকৰ কিবা এটা ভাল হোটেল হোৱা কামনাই। বাকীনো কি ক'ম, ধুনীয়াকৈ কৰা, আমি সহায় কৰিম। ঠিক আছে, অ'কে, বাই। বন্ধুসকল আমাৰ জানমণি দাই বহুত ধুনীয়া আমাৰ নাটক শিকায়। তেওঁ অভিনয় চাইছে আমি হাঁহি ৰ'ব নোৱাৰোঁ। আপোনালোকৰ যদি এই সুখৰ অংশীদাৰ হ'বলৈ মন গৈছে নিশ্চয় ইয়ালৈ আহিব। এতিয়া মই আপোনাক চিনাকি কৰি দিম আমাৰ ৰঞ্জিত আমাৰ বহুত মৰমৰ হয়। ভাল লাগিছে ৱৰ্কশ্বপ কৰি, বঢ়িয়া, মজা। দেখিছেনে বাৰু আমাৰ ৰঞ্জিতৰ কথাবিলাক? আহক এতিয়া আমি আপোনাক দেখাওঁ আমাৰ অন্য এজন দাদা, অৰ্থাৎ আমাৰ প্ৰাঞ্জল দাদা। চৰি, পংকজ দাদা। দেখিছে পংকজ আছে বহুত ফ্ৰী। আমাৰ যদি মৰম লগা বা আছে, এইজনী আমাৰ বৰষা বা। বন্ধুসকল আপোনালোকৰ যদি এই সুখৰ অংশীদাৰ অৰ্থাৎ এই মনোৰঞ্জন কৰাৰ যদি অংশীদাৰ হ'বলৈ মন আছে, আপোনালোকে নিশ্চয় আমাৰ এই শিৱসাগৰৰ নাজিৰা মহকুমাৰ অন্তৰ্গত নকপুৰৰ কালচাৰেল চেণ্টাৰলৈ আহি আমাক যোগাযোগ কৰক। আপোনালোকে এই সুখৰ অংশীদাৰ হ'ব পাৰিব। ইয়াতে আজিলৈ সামৰি শুভৰাত্ৰি বন্ধুসকল, বাই বাই।